আজি ২ বহাগ পতাকা উত্তোলনেৰে ৪৫তম ৰহা আঞ্চলিক বহাগী মেলাৰ শুভাৰম্ভ হয়। আমাক জনোৱা অনুসৰি ৩০ এপ্ৰিলত সদৌ অসম ভিত্তিত দলীয় বিহু আৰু বিহু নাচনী প্ৰতিযোগিতা ১ মে'ত সুধাকণ্ঠত ড ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণী বাৰেহৰণীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতিমৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব। সেয়েহে উদযাপন সমিতিৰ ফালৰ পৰা সকলো ৰাইজৰ উপস্থিতিত আৰু সহায় সহযোগ একান্তভাৱে কামনা কৰিছে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNK নিউজ। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ সেৱা জনাইছো। সেয়ে আমি উপস্থিত আছো ৰহা বহাগী মেলাৰ ঐতিহ্যমণ্ডিত বিহুতলীত। বৰদৈ চিলা সৌদৈ চিলা বহাগী মেলাৰ বাতৰি বিলা, এনেধৰণে বাতৰি বিলাই ৪৫তম বৰ্ষত ভৰি দিলে বহাগী মেলাই। ৰহাৰ ঐতিহ্যমণ্ডিত বহাগী মেলাই ৰহা ৰাইজৰ, অসমৰ ৰাইজৰ আকুণ্ঠ মৰম আৰু আশীৰ্বাদত ৪৫ বৰ্ষত ভৰি দিলে গৌৰৱ উজ্জ্বল। এই বৰ্ষতো আমি ৩দিনীয়া কাৰ্যসূচীৰে, বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে আমি কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে অনুষ্ঠান কাৰ্যসূচী ৰাখিছো। আজি প্ৰথম দিনৰ কাৰ্যসূচী বিহুৱান, পতাকা উত্তোলন, আমাৰ স্মৃতি তৰ্পণ আৰু যি পুৰোধা ব্যক্তি দুগৰাকীকৈ আমি আমাৰ স্বাভিমান হিচাপে আমি গণ্য কৰি আহিছো, আমাৰ অসম গৌৰৱ ড ভূপেন হাজৰিকাদেৱৰ স্মৃতিত আৰু জুবিনবিহীন যি এই বছৰ প্ৰথম বিহু, আমি জুবিন গাৰ্গদেৱৰ স্মৃতিত এই দুইজন পুৰোধা ব্যক্তিৰ, আমাৰ হিয়াৰ আমঠু দুইজন ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আজিৰ কাৰ্যসূচী লোৱা হৈছে আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰা হৈছে। আজিৰ কাৰ্যসূচী এনেধৰণে আৰু বিহু দলৰ বিহু প্ৰদৰ্শনেৰে আজি বিহুতলী মুখৰিত হৈ পৰিছে। এইবাৰ পৰৱৰ্তী কাৰ্যসূচী দুদিনীয়া বাকী থাকিল, সেইটো হ'ল ৩০ এপ্ৰিল আৰু ১ মে' তাৰিখে পৰম্পৰাগতভাৱে আমি দলীয় বিহু প্ৰতিযোগিতা হ'ব, বিহু নাচনী প্ৰতিযোগিতা হ'ব, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব, মুকলি বিহু প্ৰদৰ্শিত হ'ব। আমাৰ এই কাৰ্যসূচীসমূহক এইবাৰ বহাগী মেলাই এক গভীৰ শ্ৰদ্ধা নিবেদন কৰি ড ভূপেন হাজৰিকাদেৱ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ স্মৃতিত এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। গতিকে সমূহ ৰাইজৰ আগৰ দৰে যিধৰণে মৰম চেনেহেৰে আশীৰ্বাদেৰে আমাক এই বহাগী মেলাখনৰ গৌৰৱ উজ্জ্বল 44টা বৰ্ষত আমাক বিশেষভাৱে অৰিহণা যোগাই আহিছে, এইবাৰ ৪৫তম বৰ্ষতো সকলো ৰাইজৰে সহায় সহযোগিতা উপস্থিতি আমি গৌৰৱ উজ্জ্বল ক্ষণ হিচাপে লাভ কৰিম বুলি আমাৰ বহাগী মেলাৰ তৰফৰ পৰা সকলোৰে ওচৰত সেৱা জনাইছো। পুনৰবাৰ বহাগী মেলাৰ তৰফৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ উলগ অভিনন্দন আৰু সুখ শান্তি সমৃদ্ধ হওক, সকলো শুভ হওক, তাকে কামনা কৰিছো। Hola,